আজি আছে গাঁৱৰ বিহুৰ মুকলি বিহু আৰু সাংস্কৃতিক অনুষ্ঠান আহিছোঁ ওলাই মেলি কিবা কিবি দায়িত্ব আছে চাই যাবচোন ভিডিঅ'টো শেষলৈ কি পাৰোঁ আপোনালোকক দেখাই যাম মানুহ পুৰা কামত ব্যস্ত বিহু সমিতি পুৰা চবতকৈ ব্যস্ত মানে কংকন ডেকা কণ কণ মইনাহঁতৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা পতা হৈছিল তাৰে বিচাৰকৰ দায়িত্ব দিছিল বৰ ধুনীয়া ধুনীয়া ছবি আঁকি আছে কণ কণ শিশুসকলে চাওকচোন ইমান মনোযোগেৰে আঁকিছে বহুত ভাল লাগিছে সম্পূৰ্ণ নতুন এটা অভিজ্ঞতা আমাৰ মইনাও আহিছে আকৌ ছবি আঁকিব আজি প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিব পাৰে বিচাৰকৰ দায়িত্বটো বহুত ডাঙৰ দায়িত্ব হয় বহুত চাই চিতি কৰিবলগীয়া হৈছে প্ৰায় গোটেইবোৰ ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ ছবি আঁকিছে চবৰে ধুনীয়া হৈছে সকলোৰে আগ্ৰহ দেখি সঁচাকৈ আপ্লুত হৈছোঁ ভগৱানে সিহঁতৰ ভাল কৰক আজিকালি মিউজিকৰ কাম কৰে বঁটা বিতৰণী অনুষ্ঠানৰ বাবে মঞ্চ সজ্জাত লাগিছে সকলোৱে নিজৰ নিজৰ দায়িত্বৰ কামবোৰ কৰি আছে এয়া মইনাজনীয়ে পোনপ্ৰথমবাৰৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতাত ভাগ লৈছে নাচিছে তাই বিৰাট ফূৰ্তি ককাকৰ সোঁৱৰণিৰ মঞ্চত যে তাই নাচিব পাৰিছে ছবি আঁকিব পাৰিছে মইনাজনীয়ে বহুত সুখী সেইকাৰণে ভতিজা ছোৱালীজনীৰ অভূতপূৰ্ণ যোগাসন চাওকচোন ইতিমধ্যে তাই বহুত জেগাত এনেকৈ প্ৰগ্ৰেম কৰে ধুনীয়া ফলাফলো আনে তাই বহুতখিনি জনা হৈছে এতিয়ালৈ মানুহৰ মাজত ওলাইছে ইমানখিনি সাহস কৰিছে আৰু বহুতখিনি জানে আচলতে তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এনেদৰে আগবাঢ়ি যাওক ল'ৰা ছোৱালীবিলাকে এনেদৰে বিভিন্ন ধৰণৰ কামত আগবাঢ়ি গ'লে ভাল লাগে অলপ সময়ৰ কাৰণে ঘোষিকাৰ দায়িত্বত আছিলোঁ এয়া অশান্ত দা বাজিছে দুটা আমি চাই আছোঁ বিহু দুটা পৰিৱেশ বেয়াকৈ কৰি আছে মুখতো আমি তাৰমানে হেড কৰি যাম
কাৰণে ৰখি আছোঁ আমি পূৰা ভাল হ'লেও শেষ কৰি বেয়া হ'লেও শেষ কৰি এয়া এতিয়া সময় হৈছে প্ৰায় 4টা 3:40 আমি 15-20 মিনিটমান আগতে আহি পালোঁ বিহু চাই আহি পালোঁ মুকলি বিহু চাই এতিয়া একাপ লাল চাহ গুৰ মিঠাই দি একাপ লাল চাহ খাই ল'ম মানে খাই আছোঁ আৰু খাই উঠি শুম আৰু ক'ব নোৱাৰোঁ আৰু আমাৰ ৰাতিপুৱা কেতিয়া হয় কালি পিছত বহুত টোপনি ধৰিছে বাৰু তথাপিও ভাবিলোঁ ভিডিঅ'টো কৰিছিলোঁৱে যেতিয়া শেষ কৰিও থৈ দিওঁ মা যোৱা নাছিল বাৰু হ'লেও মাৰ টোপনি ক্ষতি হ'লা মা আমি হালে ৰখি আছে আমি গোটেইকেইটা গৈছোঁ কিন্তু বা মানে ভাগিনী দুটা ভাগিনী গৈছিল বাৰু ডান্স কৰিব তাৰপিছত তাইক লৈ অহা গ'ল তাৰপিছত ভাগিনীক ৰখি পেলাই মা আছে আমি বাকী গোটেইকেইটা গৈছোঁ বিহু চাবৰ কাৰণে এয়া আহি পাইছোঁ আহি পাই এতিয়া তাৰমানে চকুটো পূৰা নিজে নিজে বন্ধ হৈ গৈ আছে হ'লেও বাৰু বহুত ভাল লগা নাই যদিও গৈছে আৰু মোটামুটিকৈ চালোঁ গাঁৱৰ বিহুটো চাই এতিয়া আমি গুড নাইট নহয় এতিয়া গুড মৰ্ণিঙে হ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাৰু ধন্যবাদ